নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। এই চামা কচুৰ যে মই ঠাৰিবিলাকৰ বনাই দিছিলোঁ আগৰ ভিডিঅ'ত, এইবাৰ মই তাৰে পাতটোৰ মই কেনেকৈ কি কৰে তাকে দেখুৱাইছোঁ। এইটো এটা ধুনীয়া ৰেচিপি হয়। ধুনীয়াকৈ ইয়াতে চাটনি বনাই খাব পাৰি। এই পাতটো চামা কচু বোলে, চবতে পায়ে। আপোনালোকে ধুনীয়াকৈ বনাই ভাতৰ লগত খাব পাৰিব আৰু বেলেগৰ লগতো খাব পাৰি, লুচি তৰকাৰীৰ লগতো খাব পাৰি। তেনেহ'লে চাওঁ আহকচোন কেনেকৈ বনাই। এইটো মই নকুটো, এইটো ধুনীয়াকৈ এনেকৈ ছিঙি ল'ম। এনেকৈ ছিঙি ঠাৰিটো, তাৰপিছত এইটো মই ধুই কেনে ইয়াতে নহৰু, জলকীয়া আৰু পাঁচফোৰণ নালাগে, কালজিৰা দি ইয়াক মই চাটনিৰ ওপৰত তৈয়াৰ কৰিম। এয়া মই নহৰু, জলকীয়া এইখিনি ৰেডি কৰি লৈছোঁ আৰু কেৰাহী মানে পেনত মই অকণমান পাঁচফোৰণ মই সুদা চৰুত ভাজি আছোঁ। পাঁচফোৰণটো হৈ গ'লে এতিয়া এইখিনি নমাই মই নহৰু আৰু জ্বলাখিনি অকণমান ভাজি ল'ম। ইয়াতে তেল দিব নালাগে, এনেই অকণমান ভাজি ল'লে হয়। চামা কচুটো বহুত টেষ্টি হয় আৰু নখজুৱাই। এই কচুটো খালে মানুহে কোৱা শুনিছোঁ এইটো বহুত ভোক লাগে হেনো, লিভাৰৰ কাম কৰে, পেটৰ কাৰণেও ভাল। শুকাইছোঁ এনেকৈ ভাজিলে এটা তেল নালাগে, জাষ্ট ভজাৰ গোন্ধটো আহিব লাগে। এতিয়া এইখিনি হৈ গ'ল। এইখিনি মই এতিয়া নমাই দিম। তাৰপিছত মই এতিয়া তেল নিদিয়াকৈ পাতখিনি ইয়াতে বহাই দিছোঁ। মই সেইখিনি কুটি লোৱা নাই, কাটিব নালাগে, আমি এনেকৈ দিলে আহোঁ শুকান চৰুত এনেকৈ লাহে লৰাই থাকিব। খুব সহজতে সিজি যায়। এইটো চাটনিৰ কাৰণে মই কমাই লৈছোঁ। আপোনালোকক যদি বেছিকৈ লাগে বেছি পাত ল'ব, একো কথা নাই। এতিয়া বেছি পাতো ল'ব পাৰি, দেখিছেনে সেনেকুৱা কমি গৈছে। চাটনি যিহেতু এনেই কমে হয়, জ্বলা দি বনোৱা যায়তো টেষ্টিৰ কাৰণে। এতিয়া মই এইখিনি মিক্সিত দি দিম। এইটো দি দিছোঁ। কালজিৰা দিব নাপাহৰিব আপোনালোকে, কালজিৰাটোৱে ইয়াতে মেইন হয় জ্বলাটো। তাৰপিছত এইখিনি আপোনালোকে দি দিব, দি মিক্সিত পিচি ল'ব। দেখিব খাব মজা হৈ গৈছে। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। মই নতুন ভিডিঅ' আপোনালোকলৈ বনাই আছোঁ। কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, লাইক শ্বেয়াৰ কৰিব। মই এইখিনি ভাজি লৈ মিক্সিত দি দিলোঁ, দি এয়া চাটনি হৈ গ'ল। ইমান ধুনীয়া চেন ওলাইছে নহয়, আপোনালোকেও খাই বহুত ধুনীয়া পাব। এবাৰ কৰি চাবচোন আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। এইটো আপোনালোকে পটাটো পিচিব পাৰে, কথা নাই, মই মিক্সিতে দি দিছোঁ। এতিয়ালৈকে এৰিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আশা থাকিল এটা লাইকো কৰিব। ধন্যবাদ।